নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। NPS ৰুলত কিছু পৰিৱৰ্তন কৰা হৈছে, সলনি কৰা হৈছে NPSৰ নিয়ম। এতিয়াৰে পৰা কৰ্মচাৰীৰ মাহিলী অৱদানৰ ওপৰত নিৰ্ভৰ কৰিব NPSৰ জমা ধনৰ হিচাপ। এজন কৰ্মচাৰী নিলম্বিত হ'লেও NPSত বিনিয়োগ কৰি থাকিব পাৰে। এই কথা নতুন নিৰ্দেশনাত উল্লেখ কৰা হৈছে। যদিহে কৰ্মচাৰীজনে নিলম্বন উঠাই লোৱাৰ পাছত পুনৰ সেৱাত যোগদান কৰে, তেন্তে সেই সময়ত লাভ কৰা দৰমহাৰ ভিত্তিত বৰঙণি পুনৰ গণনা কৰা হ'ব। এই সম্পৰ্কত NPSৰ ৰুলৰ ক্ষেত্ৰত কি সলনি হৈছে, এটা সুকীয়া ভিডিঅ' দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব। প্ৰায় 6-7টামান নিয়ম আছে তাত। 7 অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ে জাৰি কৰিছে নতুন নিয়মাৱলী। কৰ্মচাৰী NPSৰ অৱদান সম্পৰ্কীয় নিয়মৰ পৰিৱৰ্তনৰ সকলো তথ্য এই নিয়মাৱলীত প্ৰকাশ কৰা হৈছে। ইয়াৰ উপৰিও অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ফেচবুক লাইভত তেখেতে কয়, কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ 3% বৃদ্ধি কৰিছে। ৰাজ্য চৰকাৰেও অনতিপলমে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধিৰ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব। এতিয়া আহিছোঁ আমি কৰ্মচাৰীসকলৰ অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে নিশ্চয় জানে যে পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী লোক আৰোগ্য যি স্কীম আছে, তাত আগতে 90 দিনৰ ভিতৰত তেওঁলোকে ক্লেইম কৰিব লাগিছিলে আৰু বহু কথা চিন্তা চৰ্চাৰ মূৰত অৱশেষত ভাল খবৰ আহিল। এতিয়া 180 দিনলৈকে তেওঁলোকে ক্লেইমৰ সময়সীমাটো বৃদ্ধি কৰি দিয়া হৈছে, অৰ্থাৎ 180 দিনৰ ভিতৰত তেওঁলোকে কৰিব পাৰিব। গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত ভাল খবৰ। আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম বৰ্ষপূৰ্তিত এই যি আঁচনি মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা, যিটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যিখিনি মেডিকেল সুবিধা দিয়া হয়, কি কি অসুখত দিয়া হয়, সকলোখিনি আৰু কিমান এবছৰত তেওঁলোকে ক্লেইম কৰিছে আৰু সকলোখিনি তথ্য তেখেতে সামাজিক